AC Gold Petrol 2023 মডেল, AC Mega 2020 ডিজেল BS4। হেল্ল' নমস্কাৰ, মোৰ চেনেললৈ স্বাগতম। আজি আপোনালোকৰ মাজত দুখন গাড়ী লৈ আহিছোঁ, মেগা আৰু AC Gold Petrol 2023 মডেল। এই দুখনৰ মই সম্পূৰ্ণ ডিটেইলছ জনাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব, আৰু যদি ফেচবুকত চাইছে ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। গতিকে আহক আমি এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক, প্ৰথমতে মই AC Gold Petrol গাড়ীখন দেখুৱাইছোঁ। চাই লওক, ফ্ৰণ্ট প্ৰফাইলটো গাড়ীখনত দেখুৱাই দিছোঁ ধুনীয়াকৈ, একদম টিপটপ কণ্ডিশ্যন। আপুনি গাড়ীখন আপোনালোকক মই গোটেই ৱাকাৰণটো দেখুৱাই দিম, চাই ল'ব। চাই লওক, চাৰিওফালটো চাই লওক, ধুনীয়া কণ্ডিশ্যনত আছে। AC Gold Petrol যিসকলে বিচাৰি আছে 2023 মডেল নতুন গাড়ীয়ে ক'ব পাৰে, এই গাড়ীখন আপোনালোকে ল'ব পাৰিব এতিয়া ছেকেণ্ড হেণ্ড মাৰ্কেটত। আহিছে ষ্টকত, গুৱাহাটীৰ লখৰা শাকগুচিত আছে। আপোনালোকে স্ক্ৰীনৰ নম্বৰ আহি থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইখন গাড়ীৰ প্ৰাইচ পেপাৰছটো মই জনাই দি আছোঁ, আগতে গাড়ীখন আপোনালোকক দেখুৱাই দি আছোঁ। চাই লওক, ফ্ল'ৰ পূৰা ধুনীয়া হৈ আছে, টায়াৰ কণ্ডিশ্যনবিলাক ঠিকে আছে। এই চাইডৰ পৰা ভিউটো এবাৰ দেখুৱাই দিছোঁ। বেটাৰী চাই লওক, নতুন বেটাৰী গাড়ীত লগা আছে। চেচিছ আপোনাৰ ফুল্লি অ'কে পাব। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাই লওক এবাৰ, একদম টিপটপ কণ্ডিশ্যন। আপোনাৰ গোটেইখিনি অ'কে আছে। কেবিনৰ ফ্ল'ৰবিলাক দেখাই দিছোঁ লগতে, চাই লওক। গাড়ী একদম নতুন হৈ আছে, আপোনালোকে লৈ গৈ চলাওক, একো কাম কৰিব লগা নাই। 2023 গাড়ী হয়, AC Gold Petrol, ফুল্লি অ'কে গাড়ী। এই গাড়ীখনৰ পেপাৰ, নাম ট্ৰেন্সফাৰ গোটেইখিনি আপডেট পাব। 15 বছৰ টেক্সটো লগত দি দিয়া যাব। আৰু যদি আপোনালোকে লয়, এই গাড়ীখন কেছত ল'লে আপোনালোকৰ প্ৰাইচ আহিব 3,20,000 টকা। 3,20,000 টকা গাড়ীখন ল'ব পাৰিব। আৰু ৰিফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্স কৰিলে আপোনাৰ ৰিফাইনেন্সৰ খৰচাটো এক্সট্ৰা আহিব। গতিকে এইখন গাড়ীৰ প্ৰাইচটো আপোনালোকক জনাই দিলোঁ। আপোনালোকে যদি পেট্ৰল গাড়ী বিচাৰি আছে, এই গাড়ীখন সোনকালে যোগাযোগ কৰক, স্ক্ৰীনত নম্বৰ আহি আছে। 2023 মডেল। নেক্সট চাই লওক, AC Mega। এইখন BS4 হয়, 2020 মডেল হয়। এই গাড়ীখনৰ মই ফ্ৰণ্ট প্ৰফাইলটো প্ৰথমতে দেখুৱাই আছোঁ। চাই লওক, ফুল্লি অ'কে গাড়ী, কণ্ডিশ্যনটো আপোনাৰ দেখুৱাই আছোঁ, ভালকৈ চাই লওক। ছাইড ভিউটো এবাৰ লগতে দেখুৱাই আছোঁ, চাই লওক, ছাইড ভিউটো দেখুৱাই দি আছোঁ। ধুনীয়া কণ্ডিশ্যনত আছে, ফুল্লি অ'কে গাড়ী। AC Mega 1 টন পাছিঙৰ গাড়ী হয়, 1 টন পাছিং গাড়ী। আপোনালোকে যদি বিচাৰি আছে এইখন গাড়ী ল'ব পাৰে। ফ্ল'ৰ কণ্ডিশ্যনটো দেখুৱাই আছোঁ, ডালা গোটেইখিনি অ'কে পাব। টিপটপ কণ্ডিশ্যনত আছে গাড়ী। এই চাইডৰ পৰা ভিউটো এবাৰ চাই লওক, গোটেই গাড়ীখন অ'কে আছে। বেটাৰী আপোনাৰ নতুন বেটাৰী গাড়ীত লগা আছে, বেটাৰীটো দেখাই দি আছোঁ লগতে। চাই লওক, বেটাৰী কণ্ডিশ্যন চাওক, নতুন বেটাৰী পাব গাড়ীত। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাই লওক, ধুনীয়া হৈ আছে গাড়ী, একদম টিপটপ গাড়ী। আপোনালোকে একো কাম কৰিব লগা নাই, গাড়ীত লৈ গৈ চলালে হ'ল। এতিয়া এই গাড়ীখনৰ মই পেপাৰ প্ৰাইচটো জনাই দিছোঁ। এইখন গাড়ী পেপাৰ, নাম ট্ৰেন্সফাৰ, পেপাৰ, 15 বছৰ টেক্সটো মই দি দিম লগতে। আৰু এইখন গাড়ী যদি লয়, কেছত ল'লে আপোনালোকে এইখন গাড়ীত দাম আহিব মাত্ৰ 2,20,000 টকা। 2,20,000 টকাত ল'ব পাৰিব। আৰু ৰিফাইনেন্স কৰিলে আপোনালোকৰ ৰিফাইনেন্সৰ খৰচাটো এক্সট্ৰা আহিব। গতিকে এইখিনি আছিলে ভিডিঅ'টো। দুখন গাড়ী মই দেখুৱাই দিছোঁ। আপোনালোকে যদি ল'ব বিচাৰে, স্ক্ৰীনৰ নম্বৰ আহি আছে, যোগাযোগ কৰক। আৰু যদি ফেচবুকত বা ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ফ'ল' কৰি ল'ব। নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই, আজিলৈ এৰিছোঁ, ধন্যবাদ।